কাৰখন খিলঞ্জীয়াৰ পক্ষত নাই। বহিৰাগত বনিয়াৰ কথা মতে উঠোৱা বহা কৰা এখন চৰকাৰ। গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে? আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে? মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। আন্দোলন হৈছে আন্দোলন হ'ব, আমাৰ স্পষ্ট কথা। অনা অসমীয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আজি দুলীয়াজান বন্ধ কৰি দিয়া হৈছে। ৭২ ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে সমগ্ৰ উজনিখন বন্ধ কৰি দিয়া হ'ব, আমাৰ স্পষ্ট কথা। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াৰ অনা অসমীয়াৰ এক তিল মানুহ আমি দপদপনি সহ্য নকৰোঁ। আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, শৃংখল চলিয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছোঁ। অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব, স্পষ্ট কথা। চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত নাই। বহিৰাগত বনিয়াৰ কথা মতে উঠোৱা বহা কৰা এখন চৰকাৰ। গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে? আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে? মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। আন্দোলন হৈছে আন্দোলন হ'ব, আমাৰ স্পষ্ট কথা। অনা অসমীয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আজি দুলীয়াজান বন্ধ কৰি দিয়া হৈছে। ৭২ ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে সমগ্ৰ উজনিখন বন্ধ কৰি দিয়া হ'ব, আমাৰ স্পষ্ট কথা। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াৰ অনা অসমীয়াৰ এক তিল মানুহ আমি দপদপনি সহ্য নকৰোঁ। আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, শৃংখল চলিয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছোঁ। অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব, স্পষ্ট কথা। চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত নাই। বহিৰাগত বনিয়াৰ কথা মতে উঠোৱা বহা কৰা এখন চৰকাৰ। গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে? আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে? মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। আন্দোলন হৈছে আন্দোলন হ'ব, আমাৰ স্পষ্ট কথা। অনা অসমীয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আজি দুলীয়াজান বন্ধ কৰি দিয়া হৈছে। ৭২ ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে সমগ্ৰ উজনিখন বন্ধ কৰি দিয়া হ'ব, আমাৰ স্পষ্ট কথা। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াৰ অনা অসমীয়াৰ এক তিল মানুহ আমি দপদপনি সহ্য নকৰোঁ। আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, শৃংখল চলিয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছোঁ। অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব, স্পষ্ট কথা। চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত নাই। বহিৰাগত বনিয়াৰ কথা মতে উঠোৱা বহা কৰা এখন চৰকাৰ। গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে? আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে? মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। আন্দোলন হৈছে আন্দোলন হ'ব, আমাৰ স্পষ্ট কথা। অনা অসমীয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আজি দুলীয়াজান বন্ধ কৰি দিয়া হৈছে। ৭২ ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে সমগ্ৰ উজনিখন বন্ধ কৰি দিয়া হ'ব, আমাৰ স্পষ্ট কথা। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াৰ অনা অসমীয়াৰ এক তিল মানুহ আমি দপদপনি সহ্য নকৰোঁ। আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, শৃংখল চলিয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছোঁ। অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব, স্পষ্ট কথা।